हे गाइज गुड मर्निंग वेलकम बैक टू माय चैनल नाक्शा ब्लॉग आम स्वागतम करिलो। तो गाइज आज बहुत दिनर आशा और मानि थोआ एटा आशा पूरा हम और आज गई आसो आम जयनगर माद्रासा जत नेकी मोर आम्माई मानिছিলে मोर बेमार समय मोर बहुत डांगर बेमार आছিলে वेन्टिलेटरत आছিলো प्राय एमाह और मोर निमोनिया हो गई तेतिया मोर आम्माई मानिছিলে तात দিব বুলি टका दान करिब বুলি আৰু ময়ো मानिছিলো नमনৰ কাৰণে नमन पेटत থাকতে पानी कम আছিল সেই কাৰণে যাতে হি ठहर परदेसी साथ क्या निभाओगे। तो नमानो होवार সময়ত तार माने पानी कम आছিল সেই কাৰণে तार কাৰণে এটা চিন্তা আছিল নমানৰ কাৰণে মই মানিছিলো যাতে নমান ভাল ভালকৈ যাতে হৈ যায়। আৰু এতিয়া আমি গৈ আছো মোৰ আম্মা মোৰ আব্বা আৰু নমান আৰু আমাৰ মিষ্টাৰ এতিয়া আমি গৈ আছো। তো ভিডিওটো হেহলৈকে চাই থাকিব আৰু আপুনি যদি মোৰ চেনেলত নতুন আছে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তো মোৰ চেনেলটো জৰুৰ সাবস্ক্ৰাইব কৰি দিব। तो भिडिओ तो चाই থাকো দমনে বলিব বিজত না কিবা কয় দাঁত আইছে তকটা মানে কৈছে তল দাগ। তো আমি ৰাতিপুৱা গৈ আছো চাক কুঁৱলী কেনেকৈ একো দেখা পোৱা নাযায় আৰু চাক এই সাইডে একেবাৰে বগা হৈ আছে আৰু কুঁৱলী পৰি আছে ঠাণ্ডা ঠাণ্ডা ওলাইছো আৰু আমি এই চাক একোৱে দেখা যোৱা নাই আৰু तो फाइनली आमी आही पालो। तो चाव पारिसे आमी आही पाई गलो এতিয়া নমানৰ হাতে দি দিছো আৰু মোক মানিছিলে মোৰ হাতে দি দিছে মই আৰু মাদ্ৰাসাটো বহুতেই ডাঙৰ ভিতৰত সোমাই গৈছিলো। ইয়াত চাব পাৰিছে মাদ্ৰাসাটো বহুত ডাঙৰ এফালে চাক অজু কৰিবলৈ ইয়াত দমকলৰ নিচিনা পাইপ লগোৱা আছে আৰু ইফালে বিল্ডিং এটা দুটা তিনটা মান বিল্ডিং আছে চাক বহুত ডাঙৰ ডাঙৰ সব ষ্টুডেন্ট বিলাক ইয়াত থাকে ইয়াত বিনামূলীয়া হিচাপে পঢ়াই আছে খুবেই ভাল আপোনালোকৰ কোনোবা থাকিলে দিব পাৰে ইয়াত এদৰে বহুত ধুনীয়া ডাঙৰ এৰিয়াটো বহুত ডাঙৰ ল'ৰা-ছোৱালী ইয়াত খেলা ধূলাও কৰিব পাৰে ফিল্ড আছে কি ডাঙৰ। তো আমি আহি গলো এতিয়া গৈ আছো নমানৰ আব্বাৰ লগৰ ল'ৰাৰ ঘৰ দবকা তাত গৈ আছো আমি দবকা পাৰক হোৱা তাত সোমাম মানে হিহতো মাতি আছে ইমান দিনৰ পিছত আহিছো আৰু তাত এবাৰো যোৱা নাই এই নমানক লৈ গৈ আছো এতিয়া চাব পাৰিছে ৰাস্তাটো কিমান ধুনীয়া আৰু বান্দৰ ইমান গাল বান্দৰ দেখিছো এয়া চাক নমানেকে ফুৰ্তি হৈ গৈছে বান্দৰবিলাক দেখি একচুয়ালি মোৰ মিষ্টাৰৰ লগৰ ল'ৰা আৰু মোৰো লগৰ ছোৱালী দুটা হাজবেণ্ড ৱাইফ হয় তো আমি বহুত দিনৰ মূৰত গৈ আছো সিহঁতক লগ পাম এক্সাইটেড আৰু তো আমি গৈ আছো তাৰ দুটা লগৰ আছে তাত ফ্ৰেণ্ড দুজনৰ ঘৰতে সময় পালে যাম আৰু এজনৰ ঘৰত তো গৈ আছো ভিডিওটো হেহলৈকে চাই থাকিব। তো গাইজ ফাইনেলি পাই গলো এয়া মোৰ লগৰ ছোৱালী এজনী হনুফা চাব পাৰিছে তাই পুৰা কামত ব্যস্ত আৰু এই আজি মোৰ লগৰ ছোৱালীক লগ পালো বহুত বছৰ পিছত ন কমেও আমি বিয়ে লাষ্টতহে লগ পাইছিলো তাৰপিছত আৰু পোৱা নাই ইমান দিনৰ পিছত লগ পালো আৰু হেয়া এতিয়া ভাল লাগিছে মনত মানে বন্ধু পালে তাৰো ল'ৰা মিজানৰ আৰু মোৰ এইটো সৰু পাপাটো লগ পাই বহুত ভাল লাগিছে ন পাপা এতিয়া দুপৰীয়া হৈছে মই নমানক লৈ এনে একফালে ঘূৰি আছো আৰু মুৰ্গী পোৱালি দেখাই আছো ই অলপ দিগদাৰ কৰি আছিলে এই আছো কোকো পোৱালি এইটো মোৰ ফ্ৰেণ্ডৰ ল'ৰা হয় ভাইয়েক নমানৰ লগত পুৰা খেলে আৰু আজিও কৰে মাজে সময়ে চাও হাঁহি দিয়া এফালে চোৱা হাঁহি দিয়াচোন বাবা তাৰ চকুকেইটা ধুনীয়া হে
তো এতিয়া নমনৰ এইজনী হৈছে বাই শাহু তো আমি এয়া শাহু মা আমি গৈ আছোঁ এতিয়া সিহঁতৰ মানে পুখুৰী এটাত মাছ এৰিছে চাবলৈ গৈ আছোঁ বহুত ধুনীয়া ভিউ হয় তো আমি অলপ দূৰতেই খোজকাঢ়ি গৈ আছোঁ তো চাব পাৰিছে ৰাস্তাটো ইমান ধুনীয়া বহুতে ভাল লাগে ৰাস্তাটোত গৈ বহুতে ভাল লাগিছে একে গুৱাহাটীৰ ৰাস্তাৰ নিচিনা লাগিছে আৰু তো ৰাস্তা এইটো হৈছে নাৰ্চাৰী এফালে ৰাস্তা দি গৈ আছোঁ আমি এতিয়া সোমাই গৈছোঁ এফালে বাওঁফালে জংঘলৰ ফালেদি তো গৈ আছোঁ অকণ ভয়ো লাগি আছে হাতী চাতি ওলাই বোলে ইয়াত তো অকণ ভয়ো লাগি আছে তথাপি গৈ আছোঁ তিনিজনী আছোঁ আমি তো এইটো এটা পিকনিক প্লেচৰ নিচিনা জেগাটো বহুত দিনৰ মূৰত এনেকৈ জংঘলৰ মাজেদি গৈ বহুতেই ভাল লাগিছে আৰু এতিয়া আমি গৈ আছোঁ অলপ দূৰতে আছে পুখুৰীটো আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ আঁতৰত এটা জেগা আছে বহুত ধুনীয়া প্লেচ পিকনিকৰ নামটো মনত অহা নাই মোৰ হ'ব পিছলৈ কৈ দিম মানে পেটত আছে মুখত নাই জেগাটোৰ নাম কিবা আচ্ছা ঠিক আছে এতিয়া চাওক এইখিনি জেগাত ইমান গোন্ধাইছে মানে হাতী গ'লে যেনেকুৱা গোন্ধ পাইছে মোৰ বা আৰু আণ্টিহঁতে গম পায় হাতী আহিলে কেনেকুৱা গোন্ধ ওলায় আৰু ইয়াতকৈ কৈছিলোঁ যে প্লেচটো আকাশী গংগা হয় বহুতেই ধুনীয়া আৰু এবাৰ গ'লে মানে তাত যাম নমান অলপ ডাঙৰ হওক সেইকাৰণে এইবাৰ মানে সময় নাছিল গ'লো হয় টাইম একদম কম আছিল সেইকাৰণে আমি যাব পৰা নাই তো চাব পাৰিছে ইমান ধুনীয়া ভিউ এয়া পাই গ'লোঁ সেইখিনি জেগা চাব পাৰিছে কিমান পাহাৰৰ মাজত বহুত ধুনীয়া এটা ভিউ ইউটিউবত ইয়াৰ ডাইন নেদিবা হা এনে দিম দিম তো চাৰিওফালে পাহাৰ আৰু মাজতে চাওক এটা সৰু পুখুৰী এয়া চাব পাৰিছে এইখিনিতে সিহঁতে মাছ এৰিছে তো চাব আহিছিলে তো ফটো চটো তুলিবলৈ বহুত ধুনীয়া জেগা ইয়াত লগতে পাহাৰ আছে এইখিনি জেগাত ফটো উঠালে বহুত ধুনীয়া লাগে ইয়াত মই তুলিছোঁ 2-3 কপিমান তো ইয়াত আহি বহুতে ভাল লাগিছে আৰু জায়গাটো চাই মোৰ বহুতে ভাল লাগিছে আৰু এইখিনি সময় ইয়াত থাকিলোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ আকৌ এইখিনি চাব পাৰিছে চিনটোলৈকে পানী আছিল পাহাৰৰ ইয়াত চিন আছে এইখিনি এতিয়া শুকাই গৈছে পানীখিনি এনে আৰু পাহাৰ আধালৈকে থাকে এয়া পানী শুকাই গৈছে ইয়াতো মাছ আছে বোলে এইখিনিত মাছ আছে পানী কমি গৈছে তো মই আহাৰ ইয়াত এই জংঘলীয়া ফুল কেইজোপামান ছিঙি লৈ আহি আছোঁ জংঘলীয়া হ'লে বহুত ধুনীয়া আছে দেখিবলৈ তো এইটো এটা নাৰ্চাৰী হয় ইয়াত সোমাইছোঁ আৰু ফুলৰ পুলি দুটামান ল'লোঁ লৈ আমি আকৌ ঘৰলৈ উভতিলোঁ তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিছে ভিডিঅ'টো যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগত যোনটো ঘণ্টি আছে এইটো প্ৰেছ কৰি দিব যাতে নেক্সট ভিডিঅ' অতি সোনকালে আপোনাৰ কাষলৈ আহি যায় তো ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ
আকৌ উভতিম নতুন ভিডিঅ' লৈ তেতিয়ালৈকে মোৰ চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিয়ক তো আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব লগত যোনটো ঘণ্টি আছে সেইটো প্ৰেছ কৰি দিব যাতে ন'টিফিকেশ্যন বেলটো আপোনাৰ তাত জলদি পहुঁচে তো বাই বাই